এভৰিৱান, আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত পপুলাৰ নেমছ অফ পাৰ্চনেলিটিছৰ ওপৰত ডিছকাছ কৰিম আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ টপিক। পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অন্ধ্ৰকেশৰী বুলি জনা যায় টি প্ৰকাশন। বাবুজী বুলি জনা যায় জগজ্জীৱন ৰাম। পাপু বুলি জনা যায় মহাত্মা গান্ধী। CR বুলি জনা যায় শ্ৰী ৰাজগোপালচাৰী। দেশবন্ধু বুলি জনা যায় চিত্তৰঞ্জন দাস। গ্ৰেণ্ড অল্ড মেন বুলি জনা যায় দাদাভাই নৌৰোজী। লাল বাল পাল, লালা লাজপত ৰায় জনা যায় লাল বুলি। বাল বুলি জনা যায় বাল গংগাধৰ তিলকক। পাল বুলি জনা যায় বিপিন চন্দ্ৰ পালক। গুৰুজী বুলি জনা যায় MS গোলভালকাৰক। গুৰুদেৱ বুলি জনা যায় ৰবীন্দ্ৰনাথ টেগোৰক। আইৰন মেন বুলি জনা যায় বল্লভভাই পেটেলক। চেপেৰ' বুলি জনা যায় মেজৰ ৰাজেন্দ্ৰ সিংহ। জেপি বুলি জনা যায় জয়প্ৰকাশ নাৰায়ণক। লেডি উইথ দ্য লেম্প বুলি জনা যায় ফ্লৰেন্স নাইটিংগেলক। লায়ন অফ দ্য পাঞ্জাব বুলি জনা যায় লালা লাজপত ৰায়। লিটল কৰ্পৰেল বুলি জনা যায় নেপোলিয়নক। লোকমান্য বুলি জনা যায় বাল গংগাধৰ তিলকক। জৱান বুলি জনা যায় ইণ্ডিয়ান চলজাৰক। মহামান্য বুলি জনা যায় পণ্ডিত মদন মোহন মালবীয়। মেন অফ ব্লাড বুলি জনা যায় বিস্মাৰ্কক। নেতাজী বুলি জনা যায় সুভাষ চন্দ্ৰ বসুক। নাইটিংগেল অফ ইণ্ডিয়া বুলি জনা যায় সৰোজিনী নাইডু। পণ্ডিতজী বুলি জনা যায় জৱাহৰলাল নেহেৰু। শাস্ত্ৰীজী বুলি জনা যায় লাল বাহাদুৰ শাস্ত্ৰী। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।